নমস্কাৰ দৰ্শকসকল, আপুনি কেতিয়াবা নদী দেখিছেনে? নদীয়ে যেনেদৰে হাজাৰ বাধা অতিক্ৰম কৰিও সাগৰৰ লগত মিলিত হয়, কোনো বাধাই ইয়াক ধৰি ৰাখিব নোৱাৰে। হয়তো কেতিয়াবা ইয়াৰ গতি ধীৰ হ'ব পাৰে, কিন্তু কেতিয়াও একে ঠাইতে ৰৈ নাথাকে। এবাৰ ভাবকচোন, নদী যদি ৰৈ যায় তেনেহ'লে কি হ'ব? নদীৰ পানী ৰৈ থাকিব আৰু লাহে লাহে এদিন পানী শুকাই নদীটো নাইকিয়া হৈ যাব। ঠিক একেদৰে আমাৰ জীৱনটোও ৰৈ নাথাকে। নিজৰ সপোন পূৰণ কৰিবলৈ হ'লে বা লক্ষ্যস্থানত উপনীত হ'বলৈ হ'লে আমি সকলো সময়তে আগবাঢ়ি থকা উচিত। যদি আপুনি কেতিয়াবা ৰৈ যায় তেনেহ'লে আপোনাৰ সফলতা অনিশ্চিত হৈ পৰিব। নিজৰ পচন্দৰ জীৱন এটা পোৱাত সহজ নহ'ব। যদি ইমান সহজ হ'লহেঁতেন তেনেহ'লে আজিৰ পৃথিৱীত সকলোৱে সফল হ'লহেঁতেন। সফলতাৰ ৰাস্তাত আমাৰ বহুত সমস্যা আহে, কিন্তু তথাপিও সকলো সমস্যা অতিক্ৰম কৰি আমি আগবাঢ়ি যাব লাগে। যিসকলৰ মনোবল নাথাকে, নিজৰ ওপৰত বিশ্বাস নাথাকে, তেওঁলোকে হাৰ মানি লয় আৰু অসফলতাক স্বীকাৰ কৰি লয় আৰু শেষত নিজৰ ভাগ্যক দোষ দিয়ে। আপুনিও এনে কৰিব বিচাৰে নেকি? নিশ্চয় নহয়, কাৰণ প্ৰত্যেকজন মানুহৰ ভিতৰতে কিবা নহয় কিবা এটা কৰাৰ ক্ষমতা লুকাই আছে। আপুনি যদি বিচাৰে নিশ্চয় কৰিব পাৰিব। আপুনি বিচাৰিলে এই সকলো সমস্যাৰ লগতে যুদ্ধ কৰিব পাৰিব। হয়তো এই ৰাস্তাৰে গৈ থাকোঁতে ক'ৰবাত আপোনাৰ গতিবেগ কমি যাব পাৰে, কিন্তু কেতিয়াও ৰৈ নাথাকিব। আৰু যিজন ৰৈ নাথাকে তেওঁ তেওঁৰ লক্ষ্যস্থানত উপনীত হ'বই। মনত ৰাখিব, নিজৰ লক্ষ্য পূৰণ কৰাৰ প্ৰথম চৰ্তই হ'ল চলি থকা, কেতিয়াও ৰৈ নোযোৱা। বৈ যোৱা নদীটোৱে এদিন এখন সাগৰ পায়গৈ, আৰু যি নদীয়ে তাৰ গতি হেৰুৱায় সেই নদী কেতিয়াও সাগৰ নাপায়গৈ, এদিন নিজেই হেৰাই যায়। সময় কেতিয়াও ৰৈ নাথাকে, সেইবাবে প্ৰতিজন মানুহে সময়ক সন্মান কৰে। বতাহ সদায় বৈ থাকে, কেতিয়াবা জোৰেৰে আৰু কেতিয়াবা লাহে লাহে, কিন্তু কেতিয়াও ৰৈ নাথাকে। এইবাবেই বতাহক কোনেও পাহৰি নাযায়। মহাকাশৰ গ্ৰহ নক্ষত্ৰ সকলোবোৰেই চলমান, সেইটোৱে প্ৰকৃতিৰ নিয়ম। যি ৰৈ থাকিব সি ধ্বংস হৈ যাব। যদি আপুনি আপোনাৰ লক্ষ্যত উপনীত হ'ব বিচাৰে তেনেহ'লে আজিৰ পৰাই আপুনি দৃঢ় সংকল্প ল'ব লাগিব আৰু নিজৰ ওচৰতে প্ৰতিজ্ঞা কৰিব লাগিব যে হয়, মই হয়তো মোৰ পথত বাধা পাব পাৰোঁ, কিন্তু মই কেতিয়াও ৰৈ নাযাওঁ। উঠক, হাৰ পাওক আৰু লক্ষ্যস্থান নোপোৱালৈকে নৰব। এবাৰ ভাবকচোন, যিসকলে তেওঁলোকৰ লক্ষ্য মাত্ৰ এইকাৰণেই এৰি দিয়ে যে তেওঁলোক বহু দূৰলৈ যাব লাগিব। ইয়াতকৈ ডাঙৰ অসফলতা আৰু একো নাই। সফলতা বহু দূৰৰ কথা। এওঁলোকে একো চেষ্টা নকৰাকৈয়ে নিজকে অসফলতাৰ ফালে ঠেলি দিয়ে। এইটো আটাইতকৈ দুখৰ কথা। আপোনাৰ মন আপোনাৰ সকলোতকৈ ডাঙৰ বন্ধু। আপোনাৰ শৰীৰৰ তেজ সকলো সময়তে চলি থাকে, ই কেতিয়াও ৰৈ নাথাকে। আপোনাৰ মগজুৱে সকলো সময়তে কাম কৰে, ই কেতিয়াও ৰৈ নাথাকে। আপোনাৰ দেহৰ প্ৰতিটো অংগই আপোনাক কৈ থাকে, অনবৰতে চলি থকাটোৱেই হ'ল জীৱন। আপোনাৰ কাণে সকলো সময়তে শুনে, আপোনাৰ চকুৱে সকলো সময়তে চায়, কেৱল মাত্ৰ আপোনাৰ বাবে। যিবোৰ ব্যৱহাৰ কৰি আপুনি সদায় সফলতাৰ ফালে আগবাঢ়ি যাব পাৰে। সেইবাবে শেষত ইয়াকে ক'ব খোজো যে দেৰি নকৰিব। আজি এই মুহূৰ্তৰ পৰাই এটা লক্ষ্য নিৰ্ধাৰণ কৰক আৰু সেই পথত আগবাঢ়ি যোৱা আৰম্ভ কৰক। আগবাঢ়ি যোৱাৰ পথত যি বাধা আহিব, সেই বাধাবোৰ নিজৰ ওপৰত বিশ্বাস ৰাখি পাৰ হৈ যাওক। তেতিয়া আপুনি সফলতা নিশ্চয় পাব। সফলতা আপোনাৰ কাষলৈ আহিবলৈ বাধ্য হ'ব। মনত ৰাখিব, একো নকৰাকৈয়ে কাৰো কেতিয়াও সুনাম নহয়, আৰু যিজনে চেষ্টা কৰে তেওঁ কেতিয়াও হাৰি নাযায়, আৰু যিসকলে নাহাৰে তেওঁলোকৰ কথা মানুহে কেতিয়াও নাপাহৰে। আজিলৈ ইমানখিনিয়ে। ভাল লাগিলে নিশ্চয় আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰি জনাব।